মন্দিৰ এটাৰ ভিতৰৰ কথা। মন্দিৰটোৰ একদম শেষৰ চিৰিটোৱে ভিতৰত থকা ডাঙৰ মূৰ্তিটোক উদ্দেশ্যি ক'লে, ভাই, তুমিও খেল, ময়ো খেল। কিন্তু মানুহে আহি মোৰ তাত জোতা চেণ্ডেলবোৰ থৈ যায়, লগতে নিজৰ ধূলি মাকতিবোৰ পূৰা জোকাৰি জোকাৰি পেলাই থৈ যায় আৰু তোমাৰ ওচৰলৈ গৈ প্ৰাৰ্থনা কৰে, পূজা কৰে। কিয়? তেতিয়া ভিতৰৰ মূৰ্তিটোৱে উত্তৰ দিলে, হয়, তুমিও খেল, ময়ো খেল, কিন্তু মানুহে আহি মোক সেৱা কৰি থৈ যায়। কাৰণ যিদিনা মোক বনোৱা হৈছিলে সেইদিনাখন মই খুব দুখ কষ্ট সহ্য কৰিবলগীয়া হৈছিলে। সেইদিনাখন মোক পূৰা চাৰিওফালৰ পৰা ডাঙৰ ডাঙৰ হাতুৰিৰে, ডাঙৰ ডাঙৰ গজাৰে পূৰা কাটিছিলে, পূৰা জোৰে জোৰে প্ৰহাৰ কৰিছিলে। আৰু সেইদিনা খুব মই যন্ত্ৰণাত ভুগিছিলোঁ, খুব কান্দিছিলোঁ, খুব চিঞৰিছিলোঁ। আৰু সেইদিনা এই যন্ত্ৰণাবোৰ নীৰৱতাৰে হৈ থকাৰ কাৰণে মানুহে আজি মোক পূজা কৰিবলৈ আহে। হয়তো আপোনালোকে এইটো ক'ৰবাত আগতে শুনিছে বা নাই যদিও আজি প্ৰথম শুনিলে। ইয়াৰ পৰা এটা বস্তুৱে শিকিব পাৰি, যদি জীৱনত আপুনি খুব যন্ত্ৰণাত ভুগি আছে, খুব দুখ কষ্টত আছে, খুব সমস্যাত ভুগি আছে, তেন্তে চিন্তা নকৰিব। হয়তো ভগৱানে আপোনাক এক নতুন ৰূপ দিবলৈ চেষ্টা কৰি আছে। আৰু যদি আপুনি সেই চেষ্টাত উত্তীৰ্ণ হৈছে, তেন্তে হয়তো আপোনাৰ জীৱনলৈ এক নতুন আশাৰ ৰেঙনি আহিব পাৰে। আৰু যদি বিফল হোৱা যায়, তেন্তে ঠিক সেই চিৰিটোৰ দৰে আমাৰ অৱস্থা হ'ব পাৰে, য'ত মানুহে আপোনাৰ ধূলি মাকতিবোৰ পেলাই থৈ গুচি যায়। মানে ঠাট্টা মস্কৰা অপমান কৰি থৈ গুচি যাব। তেনে বিশেষ আৰু একো নকওঁ, আজিলৈ ইমানে। ধন্যবাদ।